Hello everyone, welcome back to my channel. Hello guys, yeah চাওক এইখিনি হল চাহপাত। এই চাহপাতখিনি আপুনি যেতিয়া চাহ খায়, চাহ বনাই খোৱাৰ পিছত যিখিনি চাহপাত থাকে সেইখিনি মই ভালদৰে ওয়াশ কৰাৰ পিছত এইখিনি ভালদৰে মই এটা কণ্টেইনাৰত ৰাখি দিম। তাৰ পিছত এইখিনি এটা ভাল এটা সাৰ হৈ যায় গছৰ কাৰণে। যদি আপোনাৰ টপত ফুল ৰয় তেনেহলে এইখিনি কিন্তু বহুত প্ৰয়োজনীয় এটা বস্তু। এইখিনি সাৰ কিনিব নালাগে, ঘৰতে বনোৱা এটা সাৰ। এই চাহপাতখিনি আপুনি কি কৰিব, যদি ৰ'দত শুকাই পেলাই এইখিনি মিক্সিত গুড়ি কৰি পেলাই যদি আপোনাৰ টপত ফুলৰ টপত দি দিয়ে কিন্তু বহুত ভাল। কিন্তু মই তেনেকা নকৰোঁ। মই কৰোঁ কি, এইখিনি চাহপাত ভালদৰে ৱাশ্ব কৰাৰ পিছত এনেদৰে এখন বাউলত থৈ দিওঁ। চববিলাক যেতিয়া বেছি হৈ যায় তেতিয়া মই এখন ফুলৰ টপত এইবিলাক মই এনেকৈ দি আহোঁ। এতিয়া বলক মই কেনেকৈ দিওঁ দেখাওঁ। তেনেহ'লে এয়া চাওক, মই এইখিনি আনিছোঁ, চাহপাতখিনি আনিছোঁ। এয়া মই গছৰ গুৰিত কেনেকৈ দিওঁ দেখালোঁ। মই এনেকৈ দি যাম। ঘৰতে বনোৱা এটা সাৰ। তাৰপিছত এইখিনি হ'ল মোৰ এল'ভেৰা জেল, ইয়াতো দি দিম। তাৰপিছত ইয়াৰ গুৰিত এনেকৈ সববিলাক গছত আপুনি টপত যিবিলাক ফুল ৰুইছে এই ফুলত টপত সকলোবিলাকতে আপুনি এনেকৈ দিব পাৰে। তেনেহ'লে গছখিনি আৰু এটা কথা মন কৰিব, এই চাহপাতখিনি ভালদৰে ধুই ৱাশ্ব কৰি ল'ব। নহ'লে কিন্তু অলপ মিঠা ভাগ যদি থাকে গাখীৰৰ তেনেহ'লে কিন্তু পোক পৰুৱা আহি যাব। সেইকাৰণে এইখিনি ভালদৰে ধুই এনেকৈ গছৰ গুৰিত এনেকৈ দিব লাগিব। দিলে এটা গছৰ গুৰিটো এনে গোবৰৰ সাৰ, তাৰপিছত এনে সাৰ আমি ইউজ কৰোঁ। কিন্তু এইটো এটা ঘৰতে বনোৱা নিজে তৈরি কৰা এটা সাৰ। এইখিনি বহুত এটা ভাল। এতিয়া চাওক, মই চাহপাতখিনি ইয়াত ফুলবিলাক সববিলাক টপত এনেকৈ দি থাকোঁ। ইয়াত চাওক বহুত গ্ৰ' কৰি আছে। এটা ঘৰতে বনোৱা সাৰ আৰু লাফি বম্ব চাওক বহুত ডাঙৰ হৈছে। এইখিনিতে এনেকৈ দিব, চাহপাতখিনি পেলাই দিব নালাগে। এইখিনি এনেকৈ নিজৰ ঘৰত যিখিনি গছ ৰুৱে সেই গছজোপাত আপুনি এনেকৈ দিব। তেনেহ'লে গছটো বাঢ়ি যোৱাত সহায় কৰে চাহপাতখিনি। তেতিয়া ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।